Alwi Pachini mode introduction of gas bank launching সন্ধিয়া তেনেকুৱা অভ্যাস নাই তথাপিও যি পাওঁ দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ VDP মানে ভিলেজ ডিফেন্স পাৰ্টি গাঁওৰক্ষী বাহিনী নিজৰ গাঁওখনক নিজেই সুৰক্ষা দি ৰখাটোৱে হ'ল তেওঁলোকৰ কাম আজিকালি বিভিন্ন ধৰণৰ অপৰাধবিলাকতো বিভিন্ন ধৰণৰ বিস্তৃতিকাৰে দি বিভিন্ন ধৰণৰ কামবিলাক কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহে আৰু তেওঁলোকক যিখিনি গাঁওৰক্ষী বাহিনী মোতায়েন কৰা হয় বা নিয়োগ কৰা হয় তেওঁলোকে সুচাৰুৰূপে বস্তুটো চাই চিতি বস্তুটো সুচাৰুৰূপে চাব লাগিব চাই ট'টালিকে মানে যদি হেনিয়াছ ক্ৰাইম হয় মানে বেছি হেৰি হয় আৰু সেই বস্তুটোৰ লগে লগে থানাত যোগাযোগ কৰিব লাগে ভাৰতীয় বিষয়া মহোদয়ৰ লগত হওক বা অন্য আৰক্ষী বিষয়াৰ লগতে হওক লগে লগে যোগাযোগ কৰি যে এনেকুৱা ধৰণৰ ঘটনা এটা হৈছে জনাবলৈ আৰু লগে লগে স্থানীয় যিজন গাঁওবুঢ়া থাকে গাঁওবুঢ়াৰ লগতে যোগাযোগ কৰিব লাগে গাঁওবুঢ়াৰ লগত যোগাযোগ কৰি সকলোৱে মিলি কামখিনি সুকলমে কৰি যোৱাটোৱে হৈছে তেওঁলোকৰ উদ্দেশ্য দ্বিতীয়তে হ'ল যিকোনো মানুহ এজন ধৰিলোঁ বিভিন্ন কাৰণত কোনোবাই কিবা কৰিব পাৰে বা চুৰটাৰী হওক কিবা হওক মানে তেওঁ আটক কৰি যিমান সোনকালে তাক আটক কৰি তথাপিও থানাত জনাই বা তেওঁক আবদ্ধ কৰি ৰাখি হ'লেও তেওঁ মাৰপিটো তেনেকৈ কৰিব নালাগে মাৰপিট কৰিলে তাৰমানে কি আইনৰ বাহিৰত যায়গৈ গতিকে সেইটো কৰিব নালাগে বাকী উপৰোক্ত ব্যক্তিৰ বক্তাসকলে সুন্দৰভাৱে বুজাই দিছে মই মন পুতি শুনিছোঁ তেওঁলোকে যিখিনি কৈছে সেইখিনি সকলোখিনি একেখিনি কথাকে মই আকৌ দোহাই নকওঁ বুলি ভাবিছোঁ গতিকে মই যিসকল নতুন আজি নিয়োগ কৰিব VDP লোকসকলক তেওঁলোকক মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ তেওঁলোকে নিজৰ গাঁওখন যাতে সুকলমে নিজৰ কৰ্তব্যবোৰ সুচাৰুৰূপে কৰি নিজৰ গাঁওখনক যেন অধিক উন্নত পৰ্যায়লৈ নি বা যিবিলাক অপৰাধমূলক কাৰ্যকলাপৰ পৰা যাতে গাঁওখনক ৰক্ষা কৰিব পাৰি তাৰ বাবে নিষ্ঠাভাৱে কাম বন কৰিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ আৰু মোৰ বেছি কথা কোৱাৰ অভ্যাস নাই আজি আমাৰ লামডিং ৰোড 6 কিলোমিটাৰ নিয়াৰ ডিষ্ট্ৰিক্ট জেল মাৰ্কেট চেলত আমি এখন কমিটি গঠন কৰিছোঁ আমাৰ VDP কমিটি ভিলেজ ডিফেন্স পাৰ্টি তেজপুৰ এৰিয়া 3 কিলোমিটাৰৰ পৰা 7 কিলোমিটাৰলৈকে আমাৰ 13টা গাঁও আছে এইটোৰ মাজত আগৰ পৰাও তেনেকৈ নাই VDP পাৰ্টি কিন্তু আমাৰ 8 কিলো পাৰ হৈ পেলাই একদম লামডিং বৰ্ডাৰলৈকে তাততো আছে গতিকে তাত একো ঘটন হোৱা নাই শুনা পোৱা নাই দেখাও পোৱা নাই সেই কাঠচুৰ কিবা কিবিবিলাক এইবিলাক অলপ চলপ থাকে কিন্তু আমাৰ 3 কিলোমিটাৰৰ পৰা 7 কিলোমিটাৰ মাজত চোৰ গৰু চোৰ ছাগলী চোৰ মুৰ্গী চোৰ তাৰপিছতে এই ভাং খোৱা ড্ৰাগছ খোৱা কিবা কিবি ৰেপ এণ্ড মাৰ্ডাৰ কিবা কিবি বহুত নানা ৰকম এতিয়াৰ পৰা নহয় বহু বছৰৰ পৰা সেই ঘটনা ঘটি আহিছে গতিকে আমি আমাৰ ডিফু সদৰ থানা OC ছাৰৰ লগত যোগাযোগ কৰিছোঁ তাৰপিছত আমাৰ টিছো ছাৰ VDP ভিডিঅ' ইনচাৰ্জ তাৰপিছতে আমাৰ ডেপুটি এডভাইজাৰ থেৰন ছাৰৰ লগত আলাপ আলোচনা কৰি পেলাই বহু মাহৰ আগৰ পৰা যোৱা বছৰৰ পৰা আমি এইটো প্ৰক্ৰিয়াটো আমি হেৰি লৈ আছোঁ তাৰপিছত এই অলপমান টেকনিকেল প্ৰব্লেমৰ কাৰণে সময় বহুত গ'ল বছৰ পাৰ হৈ গ'ল তথাপিও এতিয়া আজি যিটো
2025 জুন আজি 9 তাৰিখত কিন্তু ফৰ্মেশ্যন আমি ফৰ্ম কৰিছোঁ গঠন কৰিছোঁ আমাৰ ডিফু থানাৰ পৰা আমাৰ ডেকা ছাৰ তাৰপিছত টিচু ছাৰ তাৰপিছত আমাৰ তেৰণ ছাৰ সকলে উপস্থিত হৈছে তাৰপিছত আমাৰ গাঁওবুঢ়া তাৰপিছত চৰকাৰী গাঁওবুঢ়া চব হৈছে উদ্দেশ্য মেইনটো কথাটো এইটো হ'ল আমাৰ এই মাজত মানে বহুত নানা ৰকম সমস্যা ক'ৰ মানুহ আহিব কিবা চুৰ কৰিব ছাগলী দিনতো উঠাই লৈ যায় আমি চবেইতো চুৰ কৰা বুলি গম নাপাওঁ যে সিহঁতে ছাগলী চুৰ কৰি আহিছে গাহৰি চুৰ কৰি আহিছে তাৰ সেই কোনোবা তাৰ নিজৰ বা কিবা কিনি পেলাই আনিছে তেনেকৈ তাৰমানে মানে গুৰুত্ব দিয়াৰ মানুহ নাই কোনোবা দেখিছে আৰু গতিকে এতিয়া আজিৰ পৰা এইটো ঠেচৰ য'ৰ 3 কিলো to 7 কিলোমিটাৰ এই VDP কমিটি আৰু আমাৰ প্ৰশাসন আমি সব মিলি পেলাই এইবোৰ অলপমান মানে চালি জাৰি কৰিম ইনকুৱাৰী কৰিম আমি গোটেই প্ৰটেকশ্যন দিম বুলি পেলাই আৰু দিব পাৰিম বুলি পেলাই আমি এই VDP সংগঠনটো আমি জন্ম দিছোঁ আৰু ফৰ্ম কৰিছোঁ এই কমিটিখনত কিমানজন মেম্বাৰ আছে কমিটিখনত মহিলা 8জন তাৰপিছত পুৰুষ 25 জনমান আছে বৰ্তমান আৰু দৰকাৰ পৰে আমি আকৌ মেম্বাৰটো বঢ়াই দিম এই থানা OC ছাৰৰ আলোচনা কৰি তাৰপিছত আমাৰ এডমিন টিচু ছাৰ আমাৰ তেৰণ ছাৰ এখেতৰ আলোচনা কৰি যদি প্ৰয়োজন পৰে আমি দৰকাৰ পৰে কমিটি বঢ়াই দিম আৰু 5-6 জন দৰকাৰ পৰে আমি লৈ আৰু মেম্বাৰ্ছ ল'ম এনেই ভাবিছোঁ আজি লামডিং ৰোড 3 কিলোমিটাৰ পৰা 7 কিলোমিটাৰ ভিতৰত আজি ডিফু থানাৰ VDP এডভাইজাৰ তথা তেওঁ লগতে উপস্থিত ডিফু COVD চাহাবৰ সহযোগত তেওঁলোকৰ দুইজনৰ যুটীয়া প্ৰচেষ্টাত আজি এই অঞ্চলত এটা VDP গাঁওৰক্ষী বাহিনী গঠন কৰিছে আৰু এটা খুব ভাল পদক্ষেপ লৈছে তাৰ কাৰণে আমাৰ প্ৰশাসনৰ আৰক্ষীৰ ফালৰ পৰা আমি বিশেষ ধন্যবাদ জনাইছোঁ তেওঁলোকে নিজৰ গাঁওখনক শান্তি প্ৰক্ৰিয়া বজাই ৰাখি দুষ্কৃতিকাৰীৰ পৰা যাতে গাঁওখনক ৰক্ষা কৰিব পাৰি বা তেনেকুৱা ধৰণৰ কিবা দুষ্কৃতিকাৰীয়ে কিবা অপৰাধজনক কাম কৰিলে ততালিকে আৰক্ষী থানাত খবৰ দিব বুলি তেওঁলোকক বিভিন্ন বক্তাই বুজাই মেলি কোৱা হৈছে আৰু কৈছে তেওঁলোকক গতিকে মই আশা কৰোঁ নতুনকৈ নিয়োগ কৰা VDP যিসকল লোক তেওঁলোকে নিষ্ঠা সহকাৰে কাম কৰিব বুলি মই আশাবাদী হৈ থাকিলোঁ ini adak nili hai tong nun ke alam apu tha ke la pohon lo je Lamding Road 3 kilometer pen 7 kilometer la song bong dak isi amai do asomai teman nang phalo asomai long ni nang si tong nun lo je la dak 3 kilometer pen 7 kilometer adak কিছুমান হৰমু মানে কেহিংৱা কাম ক্লেম আছন আজুলং যায় কাদু এটাম সোশ্যাল মিডিয়া লং থাকলং বন্তা আছ কাম কে ক্লেম মানে একদম কে বাধা দনিং মাতে একদম কেরাই দনিং লা সালাম মাথা পনপে আসি লাতম আজ দিন ক্লুই পেনসিল আং তম চিংৱাই লতা হ যে ডাক্তার ইসি ভিলেজ ডিফেন্স পার্টি মাতে রং চেরাই কম আফান ইসি মাই দনিং পসি লাতম পিনি বাংকে হকপেট মিটিং ল হকপেট লাতম মিটিং দলো আস মিটিং আলো বাংকরা ফল লাতম চিংৱাই পনল যে লাদাক 3 কিলোমিটার পে 7 কিলোমিটার আন আপু থাক যে মিঠাং রং পুছিলা তমতা চিংৱাইল মিঠাং রং মিঠাং আহাবার পুছিলা তমতা চেরাই কম্পো পুছিলা তম পুদুনল মিঠানল মিটিং লং টাকা দুইটা নিংজেল যে পিলিপেনকে আতম VDP তা ক্লেম্পো ক্লেম্পেন আতম কাম বাকলাংপো যে পিজোপেন লাসদাক লাহাই কেহিং কাম পাবিদাজি ফান আতম বডি পপুসি আলাং তম বাংকরা ফ lang tem select lo committee select lo silas dak kase tongnun ka do eta sarkari gamra pen nanglok rong sadum ta do pen mekara sadum ta do ka do we dak chitong sar chekoi sar bansi isi committee seng lo nilining arong lo dak asal meeting along nei tong pen nili bidisuri ta chithanon long lo la sin alang litom hanta nili welcome lo alang litom main kora phota la so puthak ar puke deng pot nili hin tenta alang litom kurang thopa jelo pen
keklaim ke dam ke mesen banta anam ahijume hangpilo nangli aman ke kusun nilimen ke kumsing teron nili arpuke deputy advisor village defense organization Assam